নমস্কাৰ বন্ধুসকল। তো মই আছোঁ আজি পাণবাৰী বৰপথাৰত। তো সেইখন আমি ফাৰ্ম চাব আহিছোঁ। এইখন হ'ল ৰেয়াৰ মুৰ্গী ফাৰ্ম কৰি আছে ইয়াত, এনেকৈ পিঞ্জাৰীত। এইবিলাক কণীবিলাক এই কণী দিছে, এইবিলাক ডাঙৰ ডাঙৰ কণী। তাৰপিছত এনেকৈ ৰাখিছে এইবিলাক বেছি ৰখা নাই, 48টা কৰি ৰাখিছে। 48টা মুৰ্গীৰ কণী পাৰিছে, 30টা কৰি, বেছি নাই। কণী হ'ল দিনত 30টাকৈ দি আছে কণী। এইবিলাক পানী খোৱা চিষ্টেম, এইবিলাক পানী। তাৰপিছত এইটো হ'ল পানী দি ইয়াতে পানী দিয়া চিষ্টেম। এইটো এই পানী আহি কেনে এই পাইপেদি পানীবিলাক আহি যাব। তাৰপিছত এই নিপুলটো দি খাব পানী। এনেকৈ ৰাখিছে, চাওক কণীবিলাক চাওক, কণী পাৰি থৈ দিছে। এই ঘৰতো কৰিব পাৰে। 24 তো চাওক কণীবিলাক, 48টা মুৰ্গীৰ ইমান কণী। এই 3-4 দিনৰ কণী হয়। তো এই বহুত কণী পাৰে এদিনত, মোটামুটি 30টাৰ পৰা 35টা কণী পাৰি আছে। যদি কোনোবাক লাগে কণ্টেক্ট কৰিব পাৰে। লেয়াৰ মুৰ্গীৰ কণী হয়, ডাঙৰ ডাঙৰ আৰু সকলো ব্ৰাউন কালাৰৰ হয় এইবিলাক। ভাগে চাফা কৰিব ভাল হৈছে।